ছাত্ৰীসকল আজি মই তোমালোকক ৪৬ নম্বৰ পৃষ্ঠাৰ সংখ্যা বহলাই লিখো আহা শিকাম। ইয়াত তোমালোকক মই ইয়াৰ আগতো লিখি দেখুৱাইছিলোঁ। পৃষ্ঠা নম্বৰ ৪২ত চোৱা, তাত লিখা আছে সংখ্যা বহলাই লিখো আহা। সংখ্যা কেনেদৰে বহলাই লিখিব লাগে তাক মই তোমালোকক ইয়াত বহীত লিখি দেখুৱাই দিছিলোঁ। অংককেইটা ৫-10 ৩ ৫-10 ৩ ৫-2 ৫-10 ২ এনেদৰে সংখ্যা বহলাই লিখিব লাগে। গতিকে এই অংককেইটা মই আগতে কৰাইছোঁ, এতিয়া আকৌ নতুনকৈ দিছে। এইকেইটাও আমি কৰিম বহীত। ইয়াত দিয়া আছে ৬-১০ ২ ৬-১০ ২ ৬-৪ ৬-৫ ৭-৫ ৬-৮ ৬-৯ ৭-১০ ৭-৭। এতিয়া মই ইয়াত লিখি যাম, তোমালোকে চাই যাবা। ছয় ১০ ৪ ৬-৫ ৬-১০ ৫ ৭-৫ ৭-১০ ৫ ৬-৮ ৬-৯ ৬-১০ ৭-১০ ৭-১০ ৭-৭ এতিয়া চোৱা, একেবাৰে সহজ এইকেইটা। ভালদৰে মন কৰিলে তোমালোকে সহজতে লিখিব পাৰিবা। ধুনীয়াকৈ মই লিখি দিছোঁ, তোমালোকে বহীত তুলি ল'বা। তাৰ পিছৰখিনি আছে সংখ্যাত লিখো আহা। ঠিক তেনেদৰে ৪২ নম্বৰ পৃষ্ঠাটো লিখি দিছিলোঁ মই তোমালোকক। সংখ্যাত কেনেদৰে লিখিব লাগে বহলাই দিয়া আছে, ইয়াত সংখ্যাত লিখিব লাগিব। ৫-১০ মই ধুনীয়াকৈ বহীত কৰি দিছিলোঁ তোমালোকক। ৫-১০ ইয়াত সংখ্যাত লিখি দিছিলোঁ। ৫-১০ ৫-১০ ৫-১০ ৫-১০ ৫-১০ ৫-১০ ঠিক তেনেদৰে আজি একেটা কৰিম। ৭-১০ ৭-১ ৭-২ ইয়াত মই বহীত লিখি লৈছোঁ। তোমালোকে মই কৰি দিয়াৰ পিছত তোমালোকে নিজে কৰি ল'বা। ৭-১০ ২ ৭-১০ ৭-১০ ৭-৩ ৭-১০ ৭-১০ ৭-৫ ৭-১০ ৭-১০ ৭-৬ ৭-৭ ৭-৮ ৭-৮ ৭-৯ ৭-৯ ৮-১০ ৮-১০ ৮০। এতিয়া চোৱা, ৭-১ ৭১ ৭-২ ৭২ ৭-৩ ৭৩ ৭-৪ ৭৪ ৭-৫ ৭৫ ৭-৬ ৭৬ ৭-৭ ৭৭ ৭-৮ ৭৮ ৭-৯ ৭৯ ৮-১০ ৮০। তোমালোকে এইখিনি ভালদৰে বহীত লিখি ল'বা। তাৰপিছৰটো চোৱা, আগৰ দৰেই আমি যেনেদৰে পাইছিলোঁ আগৰ ক্লাছত মণিৰ সংখ্যা চাই সংখ্যাবোৰ লিখো আহা। তাত দিয়া আছিল ৫১ৰ পৰা ৬০লৈ, আজি হ'ব ৮১ৰ পৰা ৯০লৈ। এতিয়া চোৱা, তাৰ বাবে মই বহীত কৰি দিছোঁ তোমালোকক। মণিখলাত ইয়াত এককৰ ঘৰত ১ ২ ৩ ৪টা মণি আছে, গতিকে ইয়াত ৪ ১ লিখা আছে। দশকৰ ঘৰত ১ ২ ৩ ৪ ৫ ৬ ৭ ৮ ৮টা মণি আছে, ৮-১০ লিখা আছে। ৮-১০ ৪ কিমান হ'ব? ৮-১০ ৪ ৮৪। ঠিক তেনেদৰে আৰু এটা আছে, এককৰ ঘৰত ১ ২ ৩ ৩ ১ লিখা আছে। দশকৰ ঘৰত ১ ২ ৩ ৪ ৫ ৬ ৭ ৮ ৮-১০ লিখা আছে। ৮-১০ ৩ কিমান? ৮-১০ ৩ ৮৩। এতিয়া মই তোমালোকক কিতাপত কৰি দিম, তোমালোকে চাই ল'বা ভালদৰে। ৮-১০ ১
8 1 81 8 2 1 কিমান হ'ব মনি চাই আমি লিখিব লাগিব 8 2 82 8 3 1 8 3 83 8 4 1 8 4 84 8 5 1 8 5 85 8 6 1 8 6 86 8 7 1 8 7 87 8 8 1 8 8 88 8 9 1 8 9 89 9 10 0 9 10 90 90লৈকে কৰি দিয়া আছে তাৰপিছত চোৱা একেধৰণে আমি এইখিনিও কৰি যাম মণিখনৰ মণিৰ সংখ্যা গণনা কৰি পঢ়া আৰু লিখা এইবাৰ হ'ব 91 পৰা 99 লৈ 9 10 1 1 9 10 1 91 ইয়াত 9টা আছে ইয়াত দুটা আছে এককৰ ঘৰত দুটা আছে গতিকে 1 2 এককৰ ঘৰত 1 2 দুটা মণি আছে মণিখনত 2 1 লিখিছে আকৌ দশকৰ ঘৰত 1 2 3 4 5 6 7 8 9 9টা আছে মণিখনত গতিকে 9 10 লিখিছে 9 10 2 1 9 10 2 92 9 10 3 1 9 10 3 93 9 10 4 1 9 10 4 94 9 10 5 1 9 10 5 95 9 10 6 1 9 10 6 96 9 10 7 1 9 10 7 97 9 10 8 1 9 10 8 98 9 10 9 1 9 10 9 99 আশা কৰিছোঁ তোমালোকে ভালদৰে বুজি পাইছা ঘৰত ভালদৰে পঢ়িবা